Hello, guys. আজি আপোনালোকৰ লগত এটা টপিক ডিছকাছ কৰিব ওলাইছোঁ আৰু জনাব ওলাইছোঁ একচুৱেলি ফিজিকেল এক্টিভিটিনো কি আৰু এক্সাৰচাইজনো কি দুইটা বস্তু একেই একচুৱেলি ফিজিকেল এক্টিভিটি আৰু এক্সাৰচাইজ দুইটা বস্তু বেলেগ বেলেগ আকাশ পাতাল পাৰ্থক্য আছে সকলোবোৰ ফিজিকেল এক্টিভিটি এক্সাৰচাইজ নহয় কিন্তু সকলোবোৰ এক্সাৰচাইজ বা ব্যায়াম ফিজিকেল এক্টিভিটি হয় এই দুটাৰ মাজত এটা কেইটামান পইণ্ট সোমাই আছে সেই পইণ্টকেইটা আপোনালোক জনাব বিচাৰিছোঁ বহুতে ভাবে যে ফিজিকেল এক্টিভিটি আৰু এক্সাৰচাইজটো একেটা বস্তুৱে আৰু ৰাতিপুৱা শুই উঠি বহুতে কয় আপোনাৰ মই দেখোন 1 কিলোমিটাৰ খোজকাঢ়িলোঁ বা ঘৰতে চোতাল সাৰিলোঁ বা খৰি আনিবলৈ গ'ল কোনোবাই বা কিবা কিবি ডেইলি এক্টিভিটিজবিলাক কৰি থাকে বা খোৱাৰ পৰা আৰম্ভ কৰি দৈনন্দিন এক্টিভিটিবিলাক কৰি থাকে তেওঁ মোৰ ৱেইটটো নকমে বা মোৰ দেখোন তেনেকুৱা বডি নহয় আৰু জিমত গ'লে যে বডিটো হয় ডিফাৰেঞ্চটোনো কি একচুৱেলি ইয়াত দুটা ডেফিনেশ্যন আছে দুটাৰ বেলেগ বেলেগ ডেফিনেশ্যন আছে কিন্তু আপুনি সদায় এটা কথা মনত ৰাখিব যে কি সকলোবোৰ এক্সাৰচাইজ ফিজিকেল এক্টিভিটি হয় কিন্তু সকলোবোৰ ফিজিকেল এক্টিভিটি এক্সাৰচাইজ নহয় কিন্তু দুইটাতে এনাৰ্জি এক্সপেণ্ডিচাৰ হয় আমাৰ বডিৰ পৰা শক্তি ক্ষয় হয় ফিজিকেল এক্টিভিটি কৰিবলৈও আমাৰ কেলৰি বাৰ্ণ হয় আৰু এনাৰ্জি ইউজ হয় কিন্তু আকৌ এফালে আপোনাৰ এক্সাৰচাইজ কৰিবলৈ হ'লেও আমাৰ এনাৰ্জি ইউজ হয় কেলৰি বাৰ্ণ হয় দুটা বস্তুতে হয় কিন্তু দুইটা বস্তুতে এটা ডিফাৰেঞ্চ আছে ফিজিকেল এক্টিভিটিবিলাক হ'ল আপোনাৰ ধৰি লওক ডেইলি আমাৰ দৈনন্দিন কামত যিখিনি মই কৰোঁ আপোনাৰ খৰি আনিবলৈ গ'ল বা চোতাল সাৰিলে কোনোবাই বা খোজকাঢ়িলে ইয়াৰ পৰা তালৈ দোকান এখনলৈ গ'ল বা কিবা কিবি কৰিলে বা অলপ চাইকেল মাৰিলে বা মিনিমাম যিখিনি এক্টিভিটি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে বা শুই থকা সময়খিনিও চব আমাৰ ফিজিকেল এক্টিভিটিটো চলি থাকে কিন্তু তাতে আৰু এক্সাৰচাইজটো কিন্তু আমি পাৰ্টিকুলাৰলি এটা সময়ত কৰা হয় আৰু সেইটো হয় জিমত যোৱা যায় বা কিছুমান ফিটনেছ ক্লাব আছে সেইবিলাকত যোৱা যায় বা স্পৰ্টছ ক্লাব আছে সেইবিলাকত কৰা যায় দুইটা ডিফাৰেঞ্চটো এইটো হ'ল ফিজিকেল এক্টিভিটিটোৰ কথা ক'লেও কি হয় কিন্তু এক্সাৰচাইজটো হ'ল এটা নিৰ্দিষ্ট পদ্ধতি আছে তাত এটা সময় বান্ধি দিয়া যায় আৰু এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত কৰা হয় য'ত মাছলবিলাক এংগেজ কৰা হয় এংগেজ কৰি তাক টাৰ্গেট কৰা হয় টাৰ্গেট কৰি তাৰ ওপৰত এক্সাৰচাইজ মানে ধৰি লওক তাক এক্টিভিটি কৰোৱা যায় তো তাত সেই পাৰ্টিকুলাৰ সেই মাছলছটোতহে আপোনাৰ কেলৰিটো সেই সময়খিনিত কেলৰি বাৰ্ণ হয় বেছিকৈ আৰু এনাৰ্জি ইউজ হয় কিন্তু ফিজিকেল এক্টিভিটিত অভাৰঅল আপোনাৰ কোনো মাছল ডাইৰেক্ট স্পেচিফিকলি এংগেজ নাথাকে টোটেল বডি মাছলছটোৱে এংগেজ হৈ থাকে চ' মানে আপুনি ক'ব নোৱাৰে যে মই এইটো মাছলে এংগেজ কৰিছোঁ এইটো চিষ্টেমত এইটো ডাইৰেকশ্যনত কৰিছোঁ ফিজিকেল এক্টিভিটিত সেই বস্তুটো ক'ব নোৱাৰে কিন্তু এক্সাৰচাইজত আপুনি একদম মানে ৰুলটো হ'ল এটা নিৰ্দিষ্ট টাইম থাকিব এটা নিৰ্দিষ্ট পদ্ধতি বা প্ৰণালী থাকিব এটা ডাইৰেকশ্যন থাকিব নিৰ্দিষ্ট ডাইৰেকশ্যন থাকিব এই ডাইৰেকশ্যনটোত কৰিলেহে এই বস্তুটো কামটো হ'ব তাৰ ওপৰত ৰিজাল্টটো পোৱা যাব তো এই বস্তুটোৱে দুটাৰ মাজত ডিফাৰেঞ্চ আছে বহুতে ভাবে দুটা বস্তু একেই কিন্তু একেই নহয় দুটাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে তো আপোনালোকে বস্তুটো হবিকে জানিবৰ কাৰণে বা ষ্টাডিৰ কাৰণে আপোনালোকে কিছুমান কিতাপ আছে বা ফিটনেছ ৰিলেটেড হেৰি আছে নহ'লে গুগলত আপুনি চাৰ্চ কৰিব ইয়াৰ বিষয়ে ভাষ্টকৈ মই জাষ্ট কেইটামান পইণ্টহে আপোনালোকৰ আগত দাঙি ধৰিলোঁ ঠিক আছে থেংক ইউ এভৰিবডি বাই বাই